নমস্কাৰ মোৰ শুভাকাংক্ষীসকল আজি আকৌ মই আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকৰ কিছু প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰথমতে মই আৰম্ভ কৰিছোঁ জিয়ান এইচ দাস তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 5 23 অৰ্থাৎ লাকি নাম্বাৰ 5 এইটো হৈছে বুধৰ সংখ্যা গতিকে ভাগ্যৰ উন্নতিৰ কাৰক আৰু উপাস্য দেৱতা হ'ব গণেশ বাবা তেওঁৰ ভাগ্যৰ উন্নতিৰ যোগে দেখা গৈছে ভৱিষ্যতলৈও খুব ভালেই হ'ব পঢ়া শুনাৰ পৰা আদি কৰি আৰ্টিষ্টিক লাইনলৈকে গোটেইখিনি তেওঁৰ শুভই হ'ব ইয়াৰ পিছত জয় আদিত্য দাস তেওঁৰ নিউমেৰিকেল নাম্বাৰ হৈছে নাম্বাৰ 5 বুধ তেওঁৰ উল্লেখযোগ্য দিন হ'ব 14 তাৰিখ 23 তাৰিখ আৰু উল্লেখযোগ্য বছৰ হ'ব 23 পৰা 27 বছৰ পঢ়া শুনাৰ লগতে তেওঁৰো আৰ্টিষ্টিক দিশতো পাৰদৰ্শিতা থাকিব এইবাৰ জ্যোতিষ্মান বৈশ্য তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 10 এইটো হৈছে হায়েষ্ট লাকি নাম্বাৰ সৌভাগ্যই লগ দিয়ে গতিকে এওঁৰ যিখিনি কাম হয় জীৱনত সদায় আকস্মিক প্ৰাপ্তি আকস্মিকভাৱেই হয় আৰু ভাবি থকা কামবোৰ হৈ নাহে তেওঁৰ উন্নতিৰ কাৰক হ'ব উল্লেখযোগ্য বছৰ হ'ব 26 পৰা 30 বছৰৰ ভিতৰত আৰু তেওঁৰ উল্লেখযোগ্য দিনবোৰ হ'ল তাৰিখবোৰ হ'ল 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ 28 তাৰিখ এইবাৰ ক'বলৈ লৈছোঁ গীতি গগৈ তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 3 তেওঁৰ এইটো হৈছে বৃহস্পতিৰ সংখ্যা আৰু তেওঁৰ বৰ্তমান বৃহস্পতি চলিও আছে তেওঁৰ উল্লেখযোগ্য দিনবোৰ হৈছে তাৰিখবোৰ হৈছে 3, 12, 21 আৰু 30 আৰু উল্লেখযোগ্য বছৰ হৈছে 25 পৰা 30 বছৰৰ ভিতৰত এইবাৰ ক'বলৈ লৈছোঁ হিৰণময় দাস তেখেতৰ নিউমেৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 7 এইটো হৈছে লাকি নাম্বাৰ এইটো নাম্বাৰত পৰিলে সদায় আকস্মিক প্ৰাপ্তি কামবোৰ তেখেতৰ 16, 25 তেনেকৈ উল্লেখযোগ্য তাৰিখ আৰু উন্নতিৰ কাৰক হৈছে তেখেতৰ 45 পৰা 55ৰ ভিতৰত এইবাৰ ক'বলৈ লৈছোঁ বিমল কুমাৰ কলিতা তেখেতৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 2 চন্দ্ৰ চন্দ্ৰৰ এটা বিশেষ চিম্বল আছে যে মুঠি মৰা হাতখন যেনেকৈ বন্ধ তেনেকৈ এটা বান্ধোনযুক্ত অৱস্থা গতিকে কামবোৰ মানে একেবাৰতে কেতিয়াও সফল নহয় সদায় ঘাত প্ৰতিঘাতৰ মাজেৰে হয় আৰু জীৱনত বহুত ঠগ খায় এইবাৰ কৃতি সুন্দৰ ডেকা তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 7 তেওঁৰো সদায় আকস্মিক প্ৰাপ্তি বিয়া বাৰু সা সম্পত্তি কৰ্মযোগ সকলো আকস্মিক প্ৰাপ্তি কিন্তু তেওঁৰ অকণমান শনি চলি আছিলে কিন্তু বৰ্তমান এই 15 জুলাই পিছৰ পৰা আকৌ বুধৰ দশা চলিছে গতিকে ভালৰ পিনে আহিছে আকৌ তেওঁৰ স্কিন প্ৰব্লেম কাহ কফ বা চকু যিকোনো এটা হ'লেও চলি থাকিব এইবাৰ সংঘমিত্ৰা দাস তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 2 চন্দ্ৰ তেওঁৰ নাম্বাৰটো তেনেকুৱা মুঠি মৰা হাতৰ নিচিনা বান্ধোনযুক্ত এই চিম্বলটোৱে গতিকে সদায় ষ্ট্ৰাগল কৰি কৰি জয়ী হয় চব কামতে জয়ী হয় ইয়াৰ পিছত হিমাক্ষী বৰুৱা তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 3 এইটো বৃহস্পতিৰ সংখ্যা আৰু তেওঁৰ বৰ্তমান বুধ চলি আছে গতিকে বুধৰ কাৰণে তেওঁৰ কৰ্মৰ উন্নতি দেখা গৈছে কিন্তু অকণমান ঘাত প্ৰতিঘাত থাকেই প্ৰতিটো কামতে ইয়াৰ পিছত ঋষিকেশ ডেকা তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8 এইটো হৈছে শনিৰ সংখ্যা গতিকে সদায় ঘাত প্ৰতিঘাতৰ মাজেৰেহে তেওঁৰ কামবোৰ হয় তেওঁৰ পলিটিকেল কেৰিয়াৰ বিজনেছ লাইন আৰু আৰ্থিক দিশ কেতিয়ামানৰ পৰা ভাল সুধিছে সেইটো মই ক'ব পাৰোঁ 32 ইয়াৰ্ছৰ পিছত তেওঁৰ সকলো পিনৰ পৰাই ভাল হ'ব ৰাজকীয় দিশ চলিব ইয়াৰ পিছত তুষাৰজ্যোতি বৰ্মনে মোক প্ৰশ্ন এটা সুধিছে যে তেওঁৰ নিউমেৰিকেল নাম্বাৰটো লাকি হয়নে নহয় আচৰিতভাৱে তেওঁৰ নিউমেৰিকেল নাম্বাৰটো কিন্তু লাকিয়ে হয় নাম্বাৰ 5 হয় বুধৰ সংখ্যা মই ইতিমধ্যে কৈছোঁ যে উপাস্য দেৱতা গণেশ বাবা গতিকে এই নাম্বাৰত পৰিলে কামবোৰ কাৰ্যসিদ্ধি হয় ইয়াৰ পিছত কৰবী কলিতা তেখেতে সুধিছে যে তেখেতৰ মানে বিয়া বাৰুৰ দিশটো কিন্তু বৰ্তমান তেখেতৰ বিয়া বাৰুৰ যোগটো চলি আছে গতিকে আগবাঢ়িব পাৰে এইবাৰ দেৱজিৎ শৰ্মা তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 2 সদায় তেওঁৰ মুঠি মৰা হাতৰ নিচিনা বান্ধোনযুক্ত এইটো হৈছে চন্দ্ৰৰ সংখ্যা গতিকে তেওঁ সদায় কষ্ট কৰিব লাগিব কোনো কাম একেবাৰতে কেতিয়াও সফল নহয় এইবাৰ সীমান্ত দাস তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 9 এইটো হৈছে মংগলৰ সংখ্যা ৰাজকীয় দিশ এনে কিন্তু পেটৰ মূৰৰ বা কটা চিঙা খুন্দা খোৱা যিকোনো এটা হ'লেও থাকে তেওঁৰ পঢ়া শুনা আৰু সকলো দিশতে ৰাজকীয় দিশে দেখা গৈছে আৰু ভৱিষ্যতলৈকে তেওঁৰ ৰাজনীতিৰ দিশটো বহুত উজ্জ্বল দেখা যায় এবাৰ ক'বলৈ লৈছোঁ মই সুস্মিতা শৰ্মাৰ বিষয়ে তেওঁৰ নিউমেৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 7
সদায় আকস্মিক প্ৰাপ্তি, বিয়া বাৰু সা সম্পত্তি কৰ্মযোগ সদায় আকস্মিক তেওঁৰো। কিন্তু বৰ্তমান কেতুৰ দশা চলি আছে কাৰণে তেওঁৰ মানসিক অস্থিৰতাৰ কাৰক। এবাৰ ক'বলৈ লৈছোঁ নৱজিৎ ঠাকুৰীয়াৰ লাকি নাম্বাৰ 10। গতিকে এই নাম্বাৰটোতো সৌভাগ্যশালী নাম্বাৰেই হয়, ইতিমধ্যে মই কৈয়ে আহিছোঁ। তেওঁৰ সদায় আকস্মিক প্ৰাপ্তি, বিয়া বাৰু সা সম্পত্তি কৰ্মযোগ সকলো আকস্মিক, আৰু তেওঁৰ 28 ইয়াৰ্ছৰ পিছত সৌভাগ্যই লগ দিব। দেৱজিৎ বৈশ্য, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 5, অৰ্থাৎ বুধৰ সংখ্যা, উপাস্য দেৱতা গণেশ বাবা। তেওঁৰ পঢ়া শুনাত কিন্তু অকণমান অস্থিৰতা দেখা গৈছে, সেইকাৰণে তেওঁ পাৰিলে মোক ফোনত যোগাযোগ কৰিব। ইয়াৰ পিছত কুলদীপ শৰ্মা, তেখেতৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8, শনিৰ সংখ্যা। গোটেই জীৱনটোতে তেওঁ সৰুৰ পৰা সদায় ঘাত প্ৰতিঘাতৰ মাজেৰে আহিব লগা হৈছে, আৰু বৰ্তমানো তেখেতৰ ঘাত প্ৰতিঘাতেই চলি আছে। নেক্সট সংগীতা দাস, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8, এইটো শনিৰ সংখ্যা। গতিকে বাধা অতিক্ৰম কৰিহে তেওঁ আগবাঢ়িব পাৰিছে, আৰু এতিয়া লাহে লাহে তেওঁৰ 35 ইয়াৰ্ছৰ পিছৰ পৰা কিন্তু শুভ দেখা গৈছে। ইয়াৰ পিছত পৰিস্মিতা তালুকদাৰৰ বিষয়ে ক'বলৈ লৈছোঁ। তেওঁৰ নিউমাৰিকেল নাম্বাৰ 3 পৰিছে বৃহস্পতিৰ সংখ্যা। এইটো সংখ্যাত পৰিলেও সফল হয় আৰু জ্ঞানী হয়, বুদ্ধিমান হয়, কিন্তু তেওঁৰ বৰ্তমান শনি চলি আছে। গতিকে শনিৰ প্ৰতিকাৰ কৰাটো বাঞ্ছনীয়, মোক ফোনত যোগাযোগ কৰিব। ইয়াৰ পিছত আকাশ চৌধুৰী, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 6, শুক্ৰ। তেওঁৰ যদিও মেট্ৰিক পৰীক্ষা তেওঁৰ যিমান ভাল হ'ব লাগিছিলে সিমান ভাল হোৱা নাই যেন মোৰ লাগিছে, কাৰণ শুক্ৰৰ কাৰণে সদায় আধৰুৱা হয়, কিন্তু খুব আৰ্টিষ্টিক মাইণ্ডৰ হয়, আৰু ডিঙিৰ পৰা ওপৰৰ অংশ নহ'লে আঁঠুৰ পৰা তলৰ অংশৰ যিকোনো অলপ হ'লেও সমস্যা থাকে। ইয়াৰ মাজতে মোক এজনে ছেপ্টেম্বৰত এটা ভাল ডেট বিচাৰিছিলে দোকান লোৱাৰ কাৰণে। তেখেতক মই ডেটকেইটা কৈ দিছোঁ। 6 আহিন বুধবাৰ, 23 ছেপ্টেম্বৰ শুক্লা সপ্তমী সিদিনা, সেই দিনটো বহুত ভাল হ'ব। পল্লৱী বৰালৈ মোৰ এটা অনুৰোধ আছে, তেওঁ প্ৰতিকাৰখিনি বিচাৰিছিলে, তেওঁ মোক ফোনত যোগাযোগ কৰে যেন। এইবাৰ ডিকু বৈশ্য, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 9, মংগলৰ সংখ্যা। এই সংখ্যাত পৰিলে পেটৰ, মূৰৰ বা কটা চিঙা খুন্দা খোৱা যিকোনো এটা হ'লেও হয়, আৰু খোৱা লোৱা পিন্ধা উৰা সকলো ৰাজকীয় দিশৰ হয়, আৰু খংটোও তেনেকুৱা ৰাজকীয়। আকস্মিক খুব বেয়াকৈ খং উঠে আৰু খংটো ৰখাব নোৱাৰে। তেওঁৰ বৰ্তমান অলপ ৰাহু চলি আছে, সেইকাৰণে পঢ়া পাতিত অকণমান মনৰ অস্থিৰতা দেখা গৈছে। এইবাৰ মধুস্মিতা চক্ৰৱৰ্তীয়ে মোক এটা ভাল ডেট বিচাৰিছিলে আগষ্টৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকতে। গতিকে তেওঁক মই দুটা ডেট দিলোঁ। আগষ্টৰ শেষত হৈছে 31 আগষ্টৰ ৰবিবাৰ শুক্লা দ্বাদশী, আৰু 2 ছেপ্টেম্বৰ বুধবাৰ, সিদিনা পূৰ্ণিমা। ভাল ডেট, দুইটাই ভাল ডেট। এইবাৰ সঞ্জিতা তালুকদাৰ, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 3, বৃহস্পতি। এনে খুবেই ভাল, জ্ঞান বুদ্ধি গোটেইখিনি ভাল। কথা হৈছে তেওঁৰ ভাল ফলাফল পাবলৈ হ'লে কেৰিয়াৰ, বৈবাহিক জীৱনত সদায় অলপমান কষ্ট কৰিব লাগিব। এইবাৰ দেৱজিৎ ভৌমিক, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 9, মংগল, ৰাজকীয় দিশ। গতিকে ভৱিষ্যতে তেওঁৰ চাকৰি, কেৰিয়াৰ গোটেইখিনি শুভ হ'ব বুলিয়ে ভবা যায়। ইয়াৰ পিছত ভূপালী চৌধুৰীয়ে চাবলৈ দিছিলে চন্দন ভূঞাৰ বিষয়ে। চন্দন ভূঞাৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8, এইটোতো শনিৰ সংখ্যা। গতিকে তেওঁৰ জীৱনত সদায় ঘাত প্ৰতিঘাত, কিন্তু তাৰে মাজত তেওঁৰ আকস্মিক প্ৰাপ্তিও আছে। কৰ্ম, বিবাহ এইবোৰতো তেওঁৰ আকস্মিক প্ৰাপ্তি চলিছে, যিহেতু তেওঁৰ বুধ চলি আছে আদ্যক্ষৰত। নেক্সট বৰষাৰাণী বৰ্মন, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 3, বৃহস্পতি, কিন্তু তেওঁৰ আদ্যক্ষৰত বৰ্তমান শনি চলি আছে, যাৰ কাৰণে পঢ়া শুনাত ভাল যদিও ফলাফলবিলাক তেওঁৰ মনৰ সন্তুষ্টিজনক নহয়, তাৰে অকণমান প্ৰতিকাৰ কৰিব লাগিব। এইবাৰ নীলমণি ডেকা, তেওঁ জানিব বিচাৰিছিলে তেওঁৰ বৃশ্চিক ৰাশিৰ আগষ্ট মাহৰ ফলাফল কি হ'ব। যিহেতু বৃশ্চিক ৰাশিৰ অধিপতি মংগল, সেই হেতুকে তেওঁৰ শুভয়ে দেখা যায়, আৰু 3 আগষ্টৰ পৰা বক্ৰী শনি ধনু ৰাশিলৈ যাব। শনি সঞ্চাৰৰ সময়ত চন্দ্ৰ শুদ্ধি থকা বাবে গোচৰৰ ফল অশুভ হ'লেও কিন্তু শুভ ফল দেখা যায়। নেক্সট চিন্ময় বৰ্মন, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 5, বুধ, উপাস্য দেৱতা গণেশ বাবা। তেওঁৰ কামবোৰ সিদ্ধিদায়ক দেখা গৈছে। ইয়াৰ পিছত অৱন্তিকা বৰ্মন, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 5, অৰ্থাৎ বুধৰ সংখ্যা আৰু উপাস্য দেৱতা গণেশ বাবা, আৰু সেই হেতুকে তেওঁৰ সকলোতে পঢ়া শুনা, আৰ্টিষ্টিক লাইন সকলোতে মানে শুভ ফলদায়ক দেখা গৈছে। এইবাৰ ভনিতা শইকীয়াৰ বিষয়ে ক'বলৈ লৈছোঁ। তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 4, অৰ্থাৎ ৰাহুৰ সংখ্যা,
আৰু এই সংখ্যাত পৰিলে কামবোৰ কিছু আধৰুৱা হয়, মনৰ সন্তুষ্টিজনক নহয়, আৰু বৰ্তমান তেওঁৰ চন্দ্ৰৰ দশাও চলি আছে। গতিকে অকণমান সমস্যা দেখা গৈছে কামবোৰ ভালকৈ সিদ্ধি হোৱা নাই। ইয়াৰ পিছত মৃদুস্মিতা ডেকা, তেওঁ মোলৈ কেইবাটাও প্ৰশ্ন পঠিয়াইছে আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ কিছু অকণমান দিগদাৰ হ'ব। তেওঁ মোক ফোন যোগে যোগাযোগ কৰিব আৰু তেওঁৰ নিউমাৰিকেল নাম্বাৰটো মই কৈ দিছোঁ। নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 6 শুক্ৰ। চব কামেই আধৰুৱা আৰু ডিঙিৰ পৰা ওপৰৰ অংশ নহ'লে আঁঠুৰ পৰা তলৰ অংশৰ যিকোনো সমস্যা থাকিব। ইয়াৰ পিছত ভূপালী চৌধুৰীয়ে মোলৈ প্ৰশ্ন এটা পঠিয়াইছে যে তেওঁ আগৰবাৰত যিখিনি প্ৰশ্ন পঠিয়াইছে, মই যিখিনি উত্তৰ দিছিলোঁ তাৰে প্ৰতিকাৰ হিচাপত কি কৰিব লাগিব সুধিলে। গতিকে তেওঁ ফোনত মোৰ লগত যোগাযোগ কৰাটোৱে ভাল হ'ব। ইয়াৰ পিছত গুণজ্যোতি হালৈ, তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে লাকি নাম্বাৰ 10, অৰ্থাৎ সৌভাগ্যৰ প্ৰতীক। তেওঁক সৌভাগ্যই লগ দিয়ে আছে বৰ্তমানো, আৰু তেওঁৰ 55 ইয়াৰ্ছলৈকে পিছফালে ঘূৰি চাবই নালাগে। তেওঁৰ সদায় আকস্মিক প্ৰাপ্তি, বিয়া বাৰু সা সম্পত্তি কৰ্মযোগ সদায় আকস্মিক, আৰু বৰ্তমান সম্পত্তিৰ যোগেই চলি আছে। ইয়াৰ পিছত অংকিতা নাথ, তেখেতৰ স্বামী আৰু সন্তান দুটিৰ বিষয়ে চাবলৈ দিছে। তেখেতৰ স্বামীৰ নাম হৈছে নকুল চন্দ্ৰ নাথ। তেখেতৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8, শনিৰ সংখ্যা। মোৰ বোধেৰে তেখেতে -0ৰ পৰা এষ্টাব্লিছ, গোটেই জীৱনটো ঘাত প্ৰতিঘাততেই আহিছে। এতিয়াও কিবা কাম কৰিলে সদায় ঘাত প্ৰতিঘাত, আৰু বৰ্তমানো যদিও শনি চলি আছে কিন্তু শনি ভালৰ দিশত আছে, শুভ দিশত কাম কৰিছে। অলপ প্ৰতিকাৰ কৰিব লাগিব তথাপিও। অংকিতা নাথৰ সন্তানটিৰ নাম হৈছে বেদৰ প্ৰাংশু নাথ। তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 3, বৃহস্পতি। ভালেই দেখা গৈছে। আন এটি সন্তানৰ নাম হৈছে ময়ূৰ কৃষ্ণন নাথ। তেওঁৰ নিউমাৰিকেল নাম্বাৰ 6, শুক্ৰ। অকণমান আধৰুৱা হয় কামবোৰ। আৰ্টিষ্টিক লাইনটো বাৰু ঠিকেই আছে, কিন্তু তেওঁৰ কামবোৰ আধৰুৱা, আৰু ডিঙিৰ পৰা ওপৰৰ অংশ বা আঁঠুৰ পৰা তলৰ অংশৰ যিকোনো সমস্যা দেখা গৈছে। শেষত সকলোলৈকে পুনৰ শুভেচ্ছা জনাই আজিলৈ আহিছোঁ। ধন্যবাদ।